নমস্কাৰ সকলোকে মই নিতাশ্ৰী পুনৰবাৰ স্বাগতম জনালোঁ অন্য এটা ভিডিঅ'লৈ আৰু আজি উঠিব লাগিছিল বহুত সোনকালে কিন্তু উঠা অলপ দেৰি হ'ল আৰু যি কি নহওক এতিয়া মই গৈ আছোঁ মহাভৈৰৱ মন্দিৰলৈ আৰু আপোনালোকে চাই যাওক যে মহাভৈৰৱ মন্দিৰত মই চাকি বন্তি জ্বলাই আহি দিনটো কি কৰোঁ আৰু কি কৰিব লাগে আৰু যিমানখিনি পাৰোঁ শাওণ মাহৰ বিষয়ে ক'ব চেষ্টা কৰিম আৰু আজি হৈছে শাওণ মাহৰ প্ৰথমটো সোমবাৰ আৰু মই এতিয়া গৈ আছোঁ মহাভৈৰৱ মন্দিৰলৈ আৰু আজি কি কৰোঁ কি নকৰোঁ লগতে শাওণ মাহত কি কৰিব লাগে কি কৰিব নালাগে সকলোখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব চেষ্টা কৰিম যিমানখিনি মই পাৰোঁ আৰু মই জনামতে তেতিয়াহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এতিয়া মই গৈ আছোঁ মন্দিৰলৈ টমটম বাৰু এতিয়ালৈকে পোৱা নাই বাট পালেই মই গুচি যাম মই এতিয়া খোজকাঢ়িয়ে গৈ আছোঁ যিমানখিনি পাৰিছোঁ গুৰুদেৱ মহাদেৱ শিৱ বাৰ শাওণ মাহটো খুবেই প্ৰিয় মাহ বুলি আমি সকলোৱে জানো বছৰৰ 12টা মাহৰ ভিতৰত শাওণ মাহটো শিৱ বাবাৰ আটাইতকৈ প্ৰিয় মাহ মাহতে সমুদ্ৰ মন্থন কৰা হৈছিল সমুদ্ৰ মন্থন কৰোঁতে ওলোৱা কালকুট বিষ মহাদেৱে শাওণ মাহতেই পান কৰিছিল হলাহল বিষ পান কৰাৰ পাছত মহাদেৱৰ গাত এক সহিব নোৱাৰা উত্তাপৰ সৃষ্টি হৈছিল দেৱ দেৱীসকলে শিৱৰ দেহত তাপ কমাবলৈ তেওঁৰ দেহত জল অভিষেক কৰিছিল তেতিয়াৰে পৰা শাওণ মাহত মহাদেৱক জল অভিষেক কৰা নিয়ম আৰম্ভ হ'ল বলবমৰ উদ্দেশ্য এটাই নীলকণ্ঠ শিৱ বাবাক জল অভিষেক কৰি সন্তোষ প্ৰদান কৰা শাস্ত্ৰৰ মতে শাওণ মাহৰ পৰাই পালনকৰ্তা ভগৱান বিষ্ণুৱে 4 মাহ কাল নিদ্ৰা মগ্ন অৱস্থাত থাকে দেৱী সতীয়ে শাওণ মাহতে শিৱ বাবাক আৰাধনা কৰি তেওঁক স্বামী ৰূপে পাইছিল আৰু পাৰ্বতীৰ শুভ মিলন শাওণ মাহতেই হৈছিল পুৰাণৰ মতে মহাদেৱ শিৱই পাৰ্বতী দেৱীক শাওণ মাহতেই সৃষ্টিৰ ৰহস্য আৰু অমৰ কথা শুনাইছিল সেয়েহে মহাদেৱে শিৱ বাবাৰ বাবে শাওণ মাহটো অতি প্ৰিয় মাহ শাওণ মাহত শিৱলিংগত জলাভিষেক কৰিলে প্ৰভু সন্তুষ্ট হয় এই কথাখিনি মই নেটৰ দ্বাৰা সংগ্ৰহ কৰি লৈছোঁ আৰু আপোনালোকে যদি মোৰ যদি কিবা ভুল হৈছে তেতিয়াহ'লে আপোনালোকে শুধৰাই দিব চেষ্টা কৰিব আৰু কমেণ্টত জনাব আৰু যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব আৰু মই শুনামতে শিৱ বাবাৰ লিংগত যিহেতু গাখীৰ ঢালা হয় সেইবাবে গাখীৰ খাব নালাগে শাওণ মাহটো প্ৰায়ে সকলোৰে মুখত শুনি আছোঁ যে শাওণ মাহত গাখীৰ খাব নাপায় আৰু গাখীৰে বনা একো বস্তুৱে খাব নাপায় যিহেতু মিঠাই কিনো যি নহওক আৰু লগতে কেতিয়াও আপোনালোকে শিৱ বাবাক তুলসী পাতেৰে পূজা কৰিব নালাগে আৰু যদি আপোনালোকে ভালকৈ জানে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব চেষ্টা কৰি যাব যিসকলে যিমানখিনি জানে দেৱদেৱ মহাদেৱ শিৱ বাবাৰ শাওণ মাহটো খুবেই প্ৰিয় মাহ বুলি আমি সকলোৱে জানো ভুল হৈছে যিহেতু মই ইমান ভালকৈ নাজানো যদি যিমানখিনি জানিছোঁ সিমানখিনি কৈছোঁ আৰু তাৰে যদি কিছুমান ভুল হৈছে মোৰ কোৱাখিনি তেতিয়াহ'লে আপোনালোকে মোক কমেণ্টত জনাব আৰু যদি নাজানো তেন্তে আপোনালোকে জনাই দিলে মই নিশ্চয় জানিব চেষ্টা কৰিম জানে তেতিয়াহ'লে মোক কমেণ্টত জনাব আৰু যদি কিবা মোৰ ভুল হৈছে তেতিয়াহ'লে মোক ক্ষমা কৰিব
এতিয়াতো দুপৰীয়া হৈছে আৰু এতিয়া বাছ এনেই আছোঁ আৰু যেতিয়া সন্ধিয়া হ'ব মই তেতিয়া ভাবিছোঁ হলেশ্বৰ ফালে যাব পাৰোঁ আৰু যদি মই হলেশ্বৰত যাওঁ তেতিয়াহ'লে মই আপোনালোকক হলেশ্বৰৰ কিছু দৃশ্য দেখাব চেষ্টা কৰিম যেনেকৈ মহাভৈৰৱৰ দেখালোঁ তেনেকৈ মই হলেশ্বৰৰ কিছু দৃশ্য দেখাম আৰু এতিয়া তেনেহ'লে হলেশ্বৰত গৈহে লগ পাই আছোঁ ব'লক আৰু হলেশ্বৰত গৈ পালোঁ কিন্তু হলেশ্বৰ গৈ পাওঁতে একেবাৰে সন্ধিয়া হ'ল মানে তেতিয়া পূজাৰীয়ে দৰ্জা বন্ধ কৰি দিলে সেইবাবে পূজা কৰা নহ'ল আৰু কিন্তু বাহিৰৰ পৰাই সেৱা কৰি পেলাই গুচি আহিলোঁ আৰু এইকণেই ক্লিপ লৈছিলোঁ